নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু প্ৰণৱ ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয় আৰু আমি সকলোৱে জানো সৃষ্টি পালন কৰাজন ভগৱান বিষ্ণুৱে হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে শ্ৰীকৃষ্ণ অৱতাৰ সৃষ্টি পালন কৰাজনৰ মৃত্যু কেনেকৈ হ'ল? আহক তেন্তে মই আজি ক'ম আপোনালোকক ভগৱান শ্ৰীকৃষ্ণৰ ক'ত আৰু কেতিয়াৰ মৃত্যু হৈছিল। এইটো আমি সকলোৱে জানো যে দ্বাপৰ যুগত ভগৱান শ্ৰীবিষ্ণু শ্ৰীকৃষ্ণৰ ৰূপত অৱতাৰ লৈছিল। কিন্তু আমি এইটোও জানো যে শ্ৰীকৃষ্ণৰ মৃত্যু তেওঁ ৰাম অৱতাৰৰ এটা সৰু পৰিণামহে আছিল। পুৰণি কথাৰ অনুসৰি শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ মহাভাৰতত কৌৰৱৰ পৰাজয়ৰ বাবে। 18 দিন হোৱা যুদ্ধত দুৰ্যোধনৰ মৃত্যুৰ পাছত যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজতিলক অনুষ্ঠান আৰম্ভ কৰিছিল, তেতিয়া কৌৰৱৰ মাতৃ গান্ধাৰীয়ে মহাভাৰতত যুদ্ধৰ বাবে শ্ৰীকৃষ্ণক দোষী সাব্যস্ত কৰি অভিশাপ দিলে যে যেনেকৈ শ্ৰীকৃষ্ণৰ বাবে কৌৰৱৰ বিনাশ হ'ল, ঠিক তেনেদৰে যদুবংশৰো বিনাশ হ'ব। গান্ধাৰীৰ অভিশাপৰ বাবে শ্ৰীকৃষ্ণই দাৰুকালৈ উভতি গ'ল আৰু সকলো যদুবংশীক লগত লৈ প্ৰভাক্ষেত্ৰলৈ গুচি আহিল। কিছুদিনৰ পাছত মহাভাৰতৰ কথা চৰ্চা কৰি থাকোঁতে চাতকী আৰু কৃতৱৰ্মাৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হয় আৰু খঙতে চাতকীয়ে কৃতৱৰ্মাৰ মূৰটো কাটি পেলায় আৰু তাতেই সিহঁতৰ ইটো আৰু সিটোৰ মাজত যুদ্ধৰ আৰম্ভ হয়। যুদ্ধত শ্ৰীকৃষ্ণৰ পুত্ৰ পদুম আৰু তেওঁৰ মিত্ৰ চাতকীৰ লগতে সকলো যদুবংশৰ মৃত্যু হয়। কেৱল বব্ৰু আৰু দাৰুকে জীৱিত থাকে, যিয়ে পাছলৈ যদুবংশটোক আগবঢ়াই নিছিল। যদুবংশৰ বিনাশৰ পাছত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰাম সমুদ্ৰ পৃষ্ঠত বহি একচিত্তক প্ৰাৰ্থনা কৰি পৰমাত্মালৈ বিলীন হৈ যায়। শ্ৰীকৃষ্ণই প্ৰভাক্ষেত্ৰত নিজৰ বংশটোক শেষ হৈ যোৱা দেখা পাই বহু ব্যৰ্থিত হৈ পৰিল। এদিনাখন শ্ৰীকৃষ্ণই ধ্যানৰ মুদ্ৰাত এজোপা আহঁত গছৰ তলত শুই আছিল আৰু তাত সেই সময়ত এটা জৰা নামৰ চিকাৰীয়ে চিকাৰ বিচাৰি ফুৰিছিল। জৰাই দূৰৰ পৰা শ্ৰীকৃষ্ণৰ ভৰিখন হৰিণৰ মুখৰ দৰে দেখা পায়। হৰিণ বুলি ভাবি আৰু একো নভবা নিচিন্তাকৈ শ্ৰীকৃষ্ণৰ ভৰিলৈ লক্ষ্য কৰি কাঁড় এপাত মাৰি পঠালে আৰু কাঁড়পাতে শ্ৰীকৃষ্ণৰ ভৰিখন বেদ কৰি নিলে। যেতিয়া জৰাই ওচৰ আহি হৰিণৰ সলনি ভগৱান শ্ৰীকৃষ্ণক দেখা পায়, তেতিয়া জৰাই ক্ষমাৰ ভিক্ষা মাগিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই জৰাক ক'লে, হে জৰা, তুমি অকণো ভয় নকৰিবা, তুমি একো বেয়া কাম কৰা নাই, এইটো মোৰ পূৰ্বজন্মৰ কৰ্মফলহে। আৰু ক'লে, মোৰ ৰাম অৱতাৰত তুমি ৰজা বালীবীৰ আছিলা, যাক মই গছৰ আঁৰৰ পৰা লুকাই মাৰিছিলোঁ। সেইকাৰণে মই এই জন্মত মোৰ নিজৰ মৃত্যু কাৰণ ঠিক তেনেদৰে লৈছোঁ। সেইকাৰণে হে জৰা, তুমি মোৰ মনৰ কামটো কৰিলা, এতিয়া তুমি স্বৰ্গলোক প্ৰাপ্ত কৰিবা। তাৰ পাছত জৰা তাৰ পৰা গুচি যায়। জৰা গুচি যোৱাৰ পাছত শ্ৰীকৃষ্ণৰ সাৰথি দাৰুক আহি উপস্থিত হ'ল। দাৰুকক দেখি শ্ৰীকৃষ্ণই ক'লে, হে দাৰুক, তুমি দাৰুকালৈ গৈ সকলোকে এইটো ক'বা যে সকলো যদুবংশৰ ধ্বংস হৈ গ'ল আৰু লগতে ক'বলৈ ক'লে যে বলোৰামৰ লগত শ্ৰীকৃষ্ণইও স্বৰ্গলৈ গতি কৰিল আৰু ক'লে, সকলোৱে এতিয়া দ্বাৰকা নগৰ ত্যাগ কৰা, কিয়নো এই নগৰী এতিয়া জলমগ্ন হৈ পৰিব। তাৰ পাছত স্বৰ্গৰ সকলো দেৱী দেৱতাৰ সেই ঠাইলৈ আহিল আৰু সকলোৱে শ্ৰীকৃষ্ণক আৰাধনা কৰিল। আৰাধনাৰ পাছত শ্ৰীকৃষ্ণই নিজৰ নেত্ৰ বন্ধ কৰি পৰমাত্মাত বিলীন হৈ বৈকুণ্ঠ ধামলৈ গুচি যায়। আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আজি খণ্ডটো নিশ্চয় ভাল লাগিল চাগে, আৰু যদিহে ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।